নমস্কাৰ মোৰ নাম ৰক্তিম গোস্বামী মোৰ ইউটিউব চেনেল গিটাৰ শিকোৱা আহা এইটো প্ৰথম ভিডিঅ' এটা ইন্ট্ৰডাক্টৰী ভিডিঅ' এই ভিডিঅ'টোত মই মাত্ৰ দুটামান সৰু কথা ক'ব বিচাৰিম প্ৰথম কথাটো হ'ল যে এই চেনেলটো কিয় বনোৱা হ'ল প্ৰথমতে এইটো কথা ক'ব লাগিব যে গিটাৰ শিকিবলৈ বহুতৰ আগ্ৰহ থাকে বহুতৰ ইচ্ছা থাকে সংগীতৰ প্ৰতি সকলোৰে এক দুৰ্বাৰ্তা আৰু গিটাৰ শুনা সাধাৰণতে প্ৰায়বিলাক লোকক আকৃষ্ট কৰে কিন্তু জীৱনৰ নানান অসুবিধা সময়ৰ নাটনি সংঘাত প্ৰতিঘাত এইবিলাক কাৰণত কি হয় বস্তুবিলাক শিকিবলৈ থাকি যায় আৰু বহুতে এজন শিক্ষক হয়তো যোগাৰ কৰিব নোৱাৰে বহুত হয়তো যাব বিচাৰিলেও আৰ্থিক কিছুমান কাৰণত যাব নোৱাৰে গতিকে ইউটিউবত মই বহুত বিচাৰিলোঁ এনেকুৱা অসমীয়া কিবা ব্লগ অথবা গিটাৰ শিকাৰ অসমীয়া ভাষাত শিকোৱাৰ কিবা চেনেল আছে নেকি বা ভিডিঅ' আছে নেকি চিষ্টেমেটিক সুসংগবদ্ধভাৱে আৰু সেইটো বিচাৰি নাপাই মই ভাবিলোঁ গিটাৰখন বজাব পৰা হোৱালৈকে যিখিনি গাইডৰ প্ৰয়োজন হ'ব চিষ্টেমেটিকভাৱে ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰিব লাগিব আৰু কি নিৰ্দিষ্ট নীতি নিয়ম পালন কৰিব লাগিব কেনেকৈ কি বজাব লাগিব এই গোটেইখিনিৰ এলানি ভিডিঅ' মই এই গিটাৰ শিকোৱা হওক নামৰ ইউটিউব চেনেলটোত আপলোড কৰিম প্ৰতি সপ্তাহতে মই একোটাকৈ ভিডিঅ' আপলোড কৰিম আৰু এই ভিডিঅ'বোৰ আপোনালোকে যদি যিসকল আগ্ৰহী নিশ্চিতই যিসকল আগ্ৰহী গিটাৰ শিকা নিজৰ সুবিধা অনুযায়ী নিজৰ ঘৰতে বিচৰা ধৰণে এই ভিডিঅ'বোৰ ফ'ল' কৰি পেলাই গিটাৰ বজাব পৰা হ'ব বুলি মই নিশ্চিত আৰু কিবা জানিবলগীয়া থাকিলে আপোনালোকে কমেণ্ট হিচাপে দিব পাৰিব কিবা শিকিবলগীয়া থাকিলে তলত আপুনি দিব পাৰিব কিবা বিশেষ নিৰ্দিষ্টকৈ গিটাৰ বিষয়ে জানিবলগীয়া থাকিলে আপোনালোকে কমেণ্ট হিচাপে পোষ্ট কৰিব পাৰিব আৰু তেতিয়া তাৰ ওপৰত নিৰ্ভৰ কৰি মই পৰৱৰ্তী ভিডিঅ'বোৰ প্ৰস্তুত কৰিম গতিকে আশা ৰাখিছোঁ এই প্ৰচেষ্টা যাতে সফল হওক গিটাৰ শিকিব বিচৰা লোকৰ সংখ্যা বহু আছে বুলি মই জানো তেওঁলোকে গিটাৰ বজাবলৈ শিকক সংগীতৰ নিজৰ জীৱনৰ সংগী কৰিবলৈ শিকক এইখিনি ক'লোঁ আৰু অতি সোনকালে মই প্ৰস্তুত কৰি থকা ভিডিঅ'সমূহ এটাকৈ আপোনালোকৰ বাবে নমস্কাৰ ধন্যবাদ